আজি আমি আলোচনা কৰিম উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ পলিটিকেল সায়েন্সৰ প্ৰথম চেপ্টাৰ যেটো বিশ্বৰ ৰাজনীতিত শীতল যুদ্ধৰ যুগ অৰ্থাৎ পাৰ্ট এ আৰু পাৰ্ট বি দুটা পাৰ্ট আছে নহয় তাৰে পাৰ্ট এৰ প্ৰথম অধ্যায় বিশ্ব ৰাজনীতিত শীতল যুদ্ধৰ যুগ তাৰে কিছু গুৰুত্বপূৰ্ণ প্ৰশ্ন যিবিলাক প্ৰশ্ন হততেই পৰীক্ষাত আহি থাকে তোমালোকৰ এইচএস ফাইনেল পৰীক্ষাত আহি থাকে তাৰে আজি পাঁচটা প্ৰশ্নৰ উত্তৰৰ বিষয়ে মই চমুকৈ আলোচনা কৰিম আশা কৰিছো তোমালোকে মনোযোগেৰে শুনিবা ঠিক আছে তো এক নম্বৰ প্ৰশ্নলৈ আহিছো প্ৰশ্ন 1 শীতল যুদ্ধ কি ঠিক আছে শীতল যুদ্ধ কি তো শীতল যুদ্ধ আমি সাধাৰণ অৰ্থত বুজিবলৈ হলে দ্বিতীয় বিশ্বযুদ্ধৰ পিছতেই আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু সোভিয়েট ইউনিয়নৰ মাজত ভিতৰি এক সংঘাত হৈছিল বিশ্বত আধিপত্য স্থাপনৰ কাৰণে তেওঁলোকৰ মাজত ভিতৰি এক দ্বন্দ্ব হৈছিল এক সংঘাত হৈছিল ডাইৰেক্ট কোনো যুদ্ধ হোৱা নাছিল তাত কোনো মানুহৰ হত্যা হোৱা নাছিল কোনো গুলি ফুটা নাছিল বোমা বাৰুদ ফুটোৱা হোৱা নাছিল হেতু হৈছে শীতল যুদ্ধ আমি সাধাৰণ অৰ্থত বুজিব লাগিব ঠিক আছে তো আমি পৰীক্ষাত লিখিবলৈ হলে আমি অলপ সজাই পৰাই লিখিবলৈ হলে আমি কি ক'ব লাগিব যে দ্বিতীয় বিশ্বযুদ্ধৰ পৰৱৰ্তী সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু সোভিয়েট ইউনিয়নৰ মাজত প্ৰত্যক্ষ যুদ্ধত অৱতীৰ্ণ নোহোৱাকৈ কূটনৈতিক সংঘাত আদৰ্শগত পাৰ্থক্যৰ বাবে যি যুদ্ধ সদৃশ উত্তেজনাপূৰ্ণ পৰিৱেশৰ সৃষ্টি হৈছিল তাকেই শীতল যুদ্ধ বুলি ক'ব পাৰি ঠিক আছে তো আমি আহিছো এবাৰ 2 নম্বৰ প্ৰশ্নলৈ 2 নম্বৰ প্ৰশ্নত কি আছে শীতল যুদ্ধৰ পশ্চিমীয়া আৰু প্ৰাচ্য মিত্ৰগোষ্ঠী বুলিলে কি বুজা অৰ্থাৎ 2 নম্বৰ প্ৰশ্নত কি কোৱা হৈছে শীতল যুদ্ধৰ সময়ত পশ্চিমীয়া মিত্ৰগোষ্ঠী আৰু প্ৰাচ্য মিত্ৰগোষ্ঠী অৰ্থাৎ পশ্চিমৰ মিত্ৰগোষ্ঠী আৰু পূবফালৰ মিত্ৰগোষ্ঠী বুলিলে কি বুজা ঠিক আছে তো আহিছো পশ্চিমীয়া মিত্ৰগোষ্ঠী কি আমি আগতে আমি কৈছো যে শীতল যুদ্ধ সোভিয়েট ইউনিয়ন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত সংঘাত আছিল তো সেই সময়ত ইউৰোপ মহাদেশৰ পশ্চিম অংশৰ প্ৰায়বোৰ ৰাষ্ট্ৰই আমেৰিকা যুক্তৰাষ্ট্ৰৰ পক্ষত অৱস্থান লৈছিল ইউৰোপ মহাদেশৰ পৰা পশ্চিম ফালে হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু পূব ফালে হৈছে সোভিয়েট ইউনিয়ন ঠিক আছে তো পশ্চিম ফালৰ ৰাষ্ট্ৰবোৰ আমেৰিকাৰ নেতৃত্বত যি পুঁজিবাদী আদৰ্শ চলিছিল আমেৰিকাৰ নেতৃত্বত গৈছিল আৰু বিশেষকৈ পূব ফালৰ অধিকাংশ ৰাষ্ট্ৰ পূব ফালে থকা সোভিয়েট ইউনিয়নৰ পক্ষত অৱস্থান গ্ৰহণ কৰিছিল সেইকাৰণে পশ্চিম ফালৰ যেহেতু ৰাষ্ট্ৰবোৰ আমেৰিকাৰ পক্ষত গৈছিল সেইকাৰণে কোৱা হয় হেতু পশ্চিমীয়া মিত্ৰগোষ্ঠী আৰু পূব ফালে থকা ৰাষ্ট্ৰবোৰ ইউৰোপ মহাদেশৰ পূব ফালে থকা ইউৰোপ মহাদেশৰ পূব অংশত থকা ৰাষ্ট্ৰবোৰ সোভিয়েট ইউনিয়নৰ পক্ষত গৈছিল অৰ্থাৎ সোভিয়েট ইউনিয়নৰ নেতৃত্বত ইউৰোপ মহাদেশৰ পূব অংশৰ ৰাষ্ট্ৰবোৰক মিত্ৰগোষ্ঠী কোৱা হয় প্ৰাচ্য মিত্ৰগোষ্ঠী অৰ্থাৎ পূব ফালৰ মিত্ৰগোষ্ঠী ঠিক আছে তো আহিছো আমি 3 নম্বৰ প্ৰশ্নলৈ প্ৰশ্ন 3 কি আছে শীতল যুদ্ধই অস্ত্ৰ প্ৰতিযোগিতা আৰু অস্ত্ৰ নিয়ন্ত্ৰণ দুয়োটাই কৰিছিল নে শীতল যুদ্ধৰ সময়ত অস্ত্ৰ প্ৰতিযোগিতা আৰু অস্ত্ৰ নিয়ন্ত্ৰণ দুয়োটাই হৈছিল নে কি কবা তো শীতল যুদ্ধৰ সময়ত কি হৈছিল সোভিয়েট ইউনিয়ন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত এক সংঘাত চলিছিল যেতিয়া ভিতৰি দ্বন্দ্ব চলিব সংঘাত চলিব যেতিয়াই যুদ্ধ লাগিব পাৰে বা উত্তেজনাপূৰ্ণ পৰিস্থিতি দুয়োটা পক্ষই কি কৰিছিল আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু সোভিয়েট ইউনিয়ন দুয়োটা পক্ষই নিজৰ অস্ত্ৰ গোটোৱাত লাগিছিল কোনে কিমান বেছিকৈ অস্ত্ৰ কালেকশন কৰিব পাৰে হা অস্ত্ৰ বেছি হলেহে যুদ্ধত জিকিব পাৰিব সেই কাৰণে যিয়ে যিমান পাৰে উচ্চ প্ৰযুক্তিৰ অস্ত্ৰ আহৰণ কৰিছিল তে আমেৰিকাৰো যথেষ্ট অস্ত্ৰ আহিল সোভিয়েট ইউনিয়নৰ হাততো যথেষ্ট অস্ত্ৰ আহিল দুয়ো পক্ষৰ হাতত অস্ত্ৰ গিজগিজাই আছে যথেষ্ট অস্ত্ৰ তাৰ মানে কি অস্ত্ৰৰ প্ৰতিযোগিতা হয় শীতল যুদ্ধই তেন্তে অস্ত্ৰ প্ৰতিযোগিতাৰ সৃষ্টি কৰিছিল হয় তো এইফালে এবাৰ আহিছো অস্ত্ৰ নিয়ন্ত্ৰণ কৰিছিল নেকি হয় অস্ত্ৰ নিয়ন্ত্ৰণো কৰিছিল কাৰণ শীতল যুদ্ধৰ সময়ত দুয়োটা পক্ষই অৰ্থাৎ আমেৰিকায়ো জানিছিল যে সোভিয়েট ইউনিয়নৰ হাতত পাৰমাণৱিক অস্ত্ৰ আছে সোভিয়েট ইউনিয়নেও জানিছিল আমেৰিকাৰ হাতত পাৰমাণৱিক অস্ত্ৰ আছে বিৰাট ধ্বংসাত্মক অস্ত্ৰ আছে তো সেই কাৰণে আমেৰিকায়ো সোভিয়েট ইউনিয়নক প্ৰথমে আক্ৰমণ কৰিব বিচৰা নাছিল সোভিয়েট ইউনিয়নে আমেৰিকাক প্ৰথমে আক্ৰমণ কৰিব বিচৰা নাছিল দুয়োটা পক্ষই ভাবিছিল যে আমি যদি আক্ৰমণ কৰো তেন্তে তেওঁলোকেও প্ৰত্যাক্ৰমণ কৰিব
আৰু যেতিয়া প্ৰত্যাক্ৰমণ কৰিব তেতিয়া তেওঁলোকৰো ক্ষতি হ'ব, আমাৰো ক্ষতি হ'ব। আমি আক্ৰমণ কৰিলে তেওঁলোকৰ ক্ষতি হ'ব, ন ডাউট। কিন্তু তেওঁলোকে যেতিয়া আমাক আক্ৰমণ কৰিব সেই সময়ত আমাৰ ক্ষতি হ'ব। সেইকাৰণে দুয়োটা পক্ষই ভাবিছিল যে আমি এই অস্ত্ৰ ব্যৱহাৰ নকৰাটোৱেই ভাল, অস্ত্ৰখিনি নিয়ন্ত্ৰণ কৰি ৰখা ভাল। সেইকাৰণে দুয়োটা পক্ষই বহি তেওঁলোকে অস্ত্ৰ নিয়ন্ত্ৰণৰ কাৰণে চুক্তি কৰিছিল। যেনেকুৱা NPT তোমালোকে পঢ়িছা নহয়, NPT অৰ্থাৎ নিউক্লিয়াৰ নন প্ৰলিফাৰেশ্যন ট্ৰিটি, হয়নে? নিউক্লিয়াৰ নন প্ৰলিফাৰেশ্যন ট্ৰিটি, হয়নে? এইটো পঢ়িছা। কি আছিলে? পাৰমাণৱিক নিসম্প্ৰসাৰণ চুক্তি, হয়নে? আচ্ছা, তো ঠিক তেনেকুৱা ধৰণে আমি SALT ষ্ট্ৰেটেজিক আৰ্মছ লিমিটেশ্যন ট্ৰিটি, তেনেকুৱাকৈ কেইটামান তোমালোকৰ কিতাপত চুক্তি কেইটামান আছে যিবিলাক নেকি আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট ইউনিয়নে মিলি পেলাই অস্ত্ৰ নিয়ন্ত্ৰণৰ বাবে চুক্তি কৰিছিল। তেন্তে দেখা যায় শীতল যুদ্ধই যেনেকুৱা ধৰণে অস্ত্ৰ প্ৰতিযোগিতাৰ সৃষ্টি কৰিছিল, ঠিক তেনেকুৱা ধৰণে শীতল যুদ্ধই অস্ত্ৰ নিয়ন্ত্ৰণৰ বাবেও কাম কৰিছিল। এইবাৰ আহিছোঁ আমি 4 নম্বৰ প্ৰশ্নলৈ। 4 নম্বৰ কি আছে? বৃহৎ শক্তিবোৰে ক্ষুদ্ৰ ৰাষ্ট্ৰৰ লগত মিত্ৰতা কৰাৰ কাৰণবোৰ লিখা। বৃহৎ শক্তি কোন আছিল? আমি শীতল যুদ্ধৰ যুগ পঢ়ি আছোঁ দেই। বৃহৎ শক্তি কোন আছিল? বৃহৎ শক্তি এখাতে আমেৰিকা যুক্তৰাষ্ট্ৰ বৃহৎ শক্তি আছিলে, আৰু এখাতে আছিলে ছোভিয়েট ইউনিয়ন বৃহৎ শক্তি, হয়নে? আমেৰিকা যুক্তৰাষ্ট্ৰৰ যথেষ্ট শক্তি আছিল, ছোভিয়েট ইউনিয়নৰো যথেষ্ট শক্তি আছিল। আমেৰিকা যুক্তৰাষ্ট্ৰই নিজৰ শক্তিৰে যথেষ্ট ধ্বংস কৰিব পৰা তেওঁলোকৰ কেপাচিটি আছিল, ছোভিয়েট ইউনিয়নৰো আছিল। তথাপিও নিজৰ যথেষ্ট শক্তি আছিল যদিও তেওঁলোকে কি কৰিছিল? সৰু সৰু ক্ষুদ্ৰ 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 ৰাষ্ট্ৰবোৰৰ লগত মিত্ৰতা কৰিছিল। যিবিলাক নেকি বেছি শক্তি নাই সেইবিলাকৰ লগতো মিত্ৰতা কৰিছিল, বন্ধুত্ব কৰিছিল, এলায়েন্স কৰিছিল, জোট বান্ধিছিল। কিয়? কাৰণটো জানাই, আমি তোমালোকে চিনেমাত চাওঁতে দেখা পোৱা নহয়, যিবিলাক ভিলেইন থাকে, ভিলেইনো যথেষ্ট তাগৰা থাকে, শক্তিশালী থাকে। তথাপিও সেই ভিলেইনে কি কৰে? নিজৰ টিম বঢ়ায়। নিজৰ টিম বঢ়োৱাৰ কাৰণে কিছু দুৰ্বল হওক তথাপি তেওঁৰ টিমত ৰাখে। দুৰ্বল দুৰ্বল মানুহক কিছুমান টিমত ৰাখে যাতে টিম পাৱাৰটো বাঢ়ে। মানুহৰ যেতিয়া সমাগম ঘটে, তেওঁৰ টিমত যেতিয়া 10জন-20জন মান টিম মেম্বাৰ থাকিব, তেওঁলোকৰ ভিলেইনৰ পাৰ্টি থাকিব, তেতিয়াহ'লে তেওঁলোকৰ শক্তি বাঢ়িব। সেইকাৰণে ভিলেইনে সদায় নিজে শক্তিশালী হোৱা স্বত্বেও তথাপি টিম মেম্বাৰ বঢ়াই লয়, টিমত মানুহ ভৰাই লয় যাতে শক্তি বাঢ়ে, হয়নে? ঠিক তেনেকুৱা ধৰণে বৃহৎ শক্তিৰ ৰাষ্ট্ৰ ছোভিয়েট ইউনিয়ন আৰু আমেৰিকা বৃহৎ শক্তিৰ ৰাষ্ট্ৰ আছিল যদিও তথাপি নিজৰ টিম যাতে বঢ়াব পাৰি, শক্তি বঢ়াবৰ কাৰণে তেওঁলোকে সদায় ক্ষুদ্ৰ ৰাষ্ট্ৰবোৰৰ লগত মিত্ৰতা কৰিছিল, হয়? তো আমি ইয়াত কিতাপত মূল 4টা কাৰণ আমাৰ কিতাপত স্পষ্টকৈ দিয়া আছে, হয়নে? কিতাপত 4টা কাৰণ আছে, তোমালোকে কিতাপ পঢ়িলে ভালকৈ জানিবা। তো মই কৈ গৈছোঁ, তো বৃহৎ শক্তিৰ ৰাষ্ট্ৰবোৰে ক্ষুদ্ৰ ৰাষ্ট্ৰৰ লগত মিত্ৰতা কৰাৰ 1 নম্বৰ কাৰণ লিখা আছে কিতাপত। কি? ক্ষুদ্ৰ ৰাষ্ট্ৰবোৰত তেল, খনিজ পদাৰ্থ আদি কৰি কিছু প্ৰাকৃতিক সম্পদ আছিল, গুৰুত্বপূৰ্ণ দামী দামী সম্পদ আছিল। ক্ষুদ্ৰ ৰাষ্ট্ৰবোৰৰ লগত মিত্ৰতা কৰি চলিলে কি হয়? ক্ষুদ্ৰ ৰাষ্ট্ৰৰ পৰা বৃহৎ ৰাষ্ট্ৰবোৰে সেই তেল, খাৰুৱা তেল বা অন্যান্য প্ৰাকৃতিক সম্পদসমূহ, খনিজ সম্পদসমূহ ল'ব পাৰে। বৃহৎ ৰাষ্ট্ৰবোৰে ক্ষুদ্ৰ ৰাষ্ট্ৰবোৰৰ পৰা ল'ব পাৰে, সেইকাৰণে সেইটো আহৰণ কৰাৰ কাৰণে মিত্ৰতা কৰিছিল। 1 নম্বৰ কাৰণ। 2 নম্বৰ কাৰণ। 2 নম্বৰ কাৰণ হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ বহু দূৰত। ছোভিয়েট ইউনিয়নক যদি আমেৰিকাই আক্ৰমণ কৰিব বিচাৰে, ইমান দূৰৰ পৰা আহি আক্ৰমণ কৰা অসুবিধা হয়। ঠিক তেনেকুৱা ধৰণে ছোভিয়েট ইউনিয়নেও যদি আমেৰিকাক আক্ৰমণ কৰিব বিচাৰে, বহু দূৰত সাগৰ পাৰ হৈ যাব লাগে, বহুত অসুবিধা, হয়নে? সেইকাৰণে য'ত শত্ৰু আছে, শত্ৰুৰ ওচৰতে ক'ৰবাত যদি বহি ল'ব পৰা যায়, শত্ৰু ৰাষ্ট্ৰৰ ওচৰত যদি ক'ৰবাত যদি ঘাটি স্থাপন কৰি ল'ব পৰা যায়, তেতিয়াহ'লে শত্ৰুক আক্ৰমণ কৰা সহজ হয়, হয়নে? হয়। তো আমেৰিকা আৰু ছোভিয়েট ইউনিয়নেও ভাবিছিল, বৃহৎ শক্তিৰ ৰাষ্ট্ৰবোৰে ভাবিছিল যে আমি যদি শত্ৰু ৰাষ্ট্ৰৰ ওচৰত যদি ক্ষুদ্ৰ ৰাষ্ট্ৰই হওক তাতে যদি বহি আমি এটা ঘাটি স্থাপন কৰি ল'ব পাৰোঁ, তাৰ পৰা আমি সেনাবাহিনী মোতায়েন কৰা সহজ হ'ব, হয়? আমেৰিকা যুক্তৰাষ্ট্ৰই ছোভিয়েট ইউনিয়নৰ ওচৰত যদি এখন ৰাষ্ট্ৰত ঘাটি স্থাপন কৰিব পাৰে, নাইবা ছোভিয়েট ইউনিয়নে যেনেকৈ কিউবা নামৰ, আমেৰিকাৰ ওচৰৰ কিউবা নামৰ সৰু ৰাষ্ট্ৰ এটাত মানে মিত্ৰতা কৰিছিল ৰাষ্ট্ৰৰ লগত, ছোভিয়েট ইউনিয়নে কিউবাৰ লগত মিত্ৰতা কৰিছিল। কিয়? কিউবাত নিজৰ এটা ঘাটি স্থাপন কৰিব আৰু তাৰ পৰা পাৰিলে আমেৰিকাক সময়ত প্ৰয়োজন হ'লে আক্ৰমণ কৰিব যাতে পাৰে। তো
সামৰিক বাহিনী মোতায়েনৰ সুবিধাৰ কাৰণে ঘাটি স্থাপন কৰাৰ কাৰণে সৰু সৰু ৰাষ্ট্ৰবোৰৰ লগত মিত্ৰতা কৰিছিল। ঠিক আছে, তো আহিছে এইবাৰ 3 নম্বৰ কাৰণলৈ। 3 নম্বৰত আমি কি ক'ব পাৰোঁ, বৃহৎ ৰাষ্ট্ৰবোৰে শত্ৰু ৰাষ্ট্ৰক পৰাভূত কৰিবলৈ হ'লে চোৰাংচোৱা লগাব লাগে যে শত্ৰু ৰাষ্ট্ৰই কি চিন্তা কৰি আছে, কি প্লেন লৈ আছে, তেওঁলোকে কৰি আছে কি। সেই কথাখিনি জানিবলৈ হ'লে আমি কি লাগিব, চোৰাংচোৱা লাগিব, হয়নে? স্পাই লাগিব, স্পাই ফিটিং কৰিব লাগিব, চোৰাংচোৱা কাৰ্যত লগাই দিব লাগিব। চোৰাংচোৱা লগাবলৈ হ'লে ইমান সাত সাগৰ 13 নদী সিপাৰৰ পৰা আহি চোৰাংচোৱাগিৰি কৰা সহজ নহয়। তো চোৰাংচোৱাগিৰি কৰাৰ কাৰণে ওচৰৰ ক'ৰবাৰ ৰাষ্ট্ৰত বহি ল'ব লাগে, ঘাটি স্থাপন কৰাটো ভাল। আৰু সেইকাৰণে ক্ষুদ্ৰ ৰাষ্ট্ৰৰ লগতো মিত্ৰতা কৰিছিল যাতে চোৰাংচোৱাগিৰি কৰাত সহজ হয়। ঠিক আছে, আৰু এটা পইণ্ট, তো এই বহুত কেইটা ৰাষ্ট্ৰ মিলি, মানে বৃহৎ শক্তিৰটো শক্তি আছেই, আৰু ক্ষুদ্ৰ ৰাষ্ট্ৰ বহুত কেইটা যদি মিলা যায় তেতিয়াহ'লে তেওঁলোকৰ সামৰিক শক্তি যথেষ্ট বাঢ়িব। তাৰ লগতে কি হ'ব, যুদ্ধ কৰোঁতে যি সামৰিক খৰচ হয়, এই সামৰিক খৰচটো যথেষ্ট কমিব, অৰ্থাৎ সামৰিক ব্যয় ৰাহি হ'ব, অৰ্থাৎ সামৰিক ব্যয় কমিব। এইটো সেইকাৰণে তেওঁলোকে মিত্ৰতা কৰিছিল ক্ষুদ্ৰ ৰাষ্ট্ৰৰ লগত। ঠিক আছে, আৰু এটা কাৰণ তোমালোকে উল্লেখ কৰি ৰাখিব পাৰা যে সোভিয়েট ইউনিয়ন আৰু আমেৰিকাৰ মাজত যি মানে এই সংঘাত আছিলে, কি হ'ল তোমালোকৰ জানাই, আদৰ্শগত সংঘাত। আমেৰিকা যুক্তৰাষ্ট্ৰ আছিলে পুঁজিবাদী আদৰ্শ ছাপোৰ্ট কৰে, বিশ্বত পুঁজিবাদ বিস্তাৰ হওক সেইটোৱে বিচাৰে। ঠিক তেনেকুৱা সোভিয়েট ইউনিয়নে ভাবে বিশ্বত সমাজবাদ বিস্তাৰ হওক। এই আদৰ্শ প্ৰতিষ্ঠাৰ বাবেও মানে তেওঁলোকে কি কৰিছিল, ক্ষুদ্ৰ ক্ষুদ্ৰ ৰাষ্ট্ৰৰ লগত মিত্ৰতা কৰিছিল যাতে নিজৰ আদৰ্শটো আন ৰাষ্ট্ৰৰ ওপৰত এটা বিস্তাৰ কৰিব পৰা যায়। ঠিক আছে, এই 5টাই আমাৰ মূল কাৰণ বুলি ধৰি ল'ব পৰা যাব। ঠিক, এইবাৰ আহিছোঁ আমি 5 নম্বৰ প্ৰশ্নলৈ। 5 নম্বৰত চোৱা, নেটো কি? ইয়াৰ ঘোষণাপত্ৰৰ 2টা দফা উল্লেখ কৰা। নেটো, NATO, আচ্ছা, NATO, নেটো। আমি ইয়াৰ এব্ৰিভিয়েশ্যনৰ ফুল ফৰ্ম আগত ক'ব লাগিব, নৰ্থ আটলাণ্টিক ট্ৰিটি অৰ্গেনাইজেশ্যন, উত্তৰ আটলাণ্টিক চুক্তি সংগঠন। তোমালোকৰ কিতাপত স্পষ্ট আছে, বানানবিলাক চাই ল'বা। নৰ্থ আটলাণ্টিক ট্ৰিটি অৰ্গেনাইজেশ্যন তোমালোকৰ পৰীক্ষাত কেতিয়াবা আহে, এইটোৰ ফুল ফৰ্ম লিখিবলৈ আহে। নেটো, এই নেটো গঠন হৈছিলে 1949 চনত আমেৰিকাৰ নেতৃত্বত। আমি ইয়াতে কৈ আহিলোঁ নহয় যে বৃহৎ ৰাষ্ট্ৰবোৰে ক্ষুদ্ৰ ৰাষ্ট্ৰবোৰৰ লগত মিত্ৰতা কৰিছিল। ইয়াত এইটো এটা সামৰিক মিত্ৰতা। আমেৰিকা যুক্তৰাষ্ট্ৰই যথেষ্ট চালাক নহয়, তো আমেৰিকা যুক্তৰাষ্ট্ৰই ভাবিলে যে আমাৰ একক শক্তিৰে পৰিশ্ৰম কৰাতকৈ আমি আমাৰ টিমটো বঢ়াই লওঁ। সেইকাৰণে তেওঁলোকে কি কৰিলে, একে আদৰ্শত থকা আমেৰিকাক ছাপোৰ্ট কৰা ৰাষ্ট্ৰৰ লগত মিলি পেলাই তেওঁলোকে এটা ৰাষ্ট্ৰবিলাকক লৈ এটা সংগঠন গঠন কৰিলে, সামৰিক মিত্ৰতা কৰিলে। সেইটো কোৱা হয় নেটো, নৰ্থ আটলাণ্টিক ট্ৰিটি অৰ্গেনাইজেশ্যন। এই অৰ্গেনাইজেশ্যন এটা সংগঠন, উত্তৰ আটলাণ্টিক চুক্তি সংগঠন নাম দি এটা সংগঠন কৰিলে আমেৰিকাৰ নেতৃত্বত 1949 চনত। এইটো হৈছে নেটো, সামৰিক চুক্তি জোট বন্ধন। তো এতিয়া চোৱা, ইয়াৰ ঘোষণাপত্ৰৰ 2টা দফা উল্লেখ কৰা। ইয়াৰ মানে নেটোৰ, উত্তৰ আটলাণ্টিক চুক্তি সংগঠনৰ ঘোষণাপত্ৰৰ দফা। তো আমি আগতেই উল্লেখ কৰিলোঁ আগৰ প্ৰশ্নত যে আমাৰ ভিলেইনে কি কৰে, নিজৰ টিমটো বঢ়াই লয়, হয়নে? নিজৰ টিম বঢ়াই লয় আৰু তেওঁলোকক টিম মেম্বাৰবিলাকক সৰু সৰুই হওক, তেওঁলোকক ক্ষুদ্ৰ ক্ষুদ্ৰই হওক, দুৰ্বল দুৰ্বল হওক টিম মেম্বাৰ, তেওঁলোকক কয় যে যদি তহঁতক কোনোবাই যদি এটেক কৰে, তহঁতক যদি কোনোবাই টাচ কৰে, তহঁতক যদি কোনোবাই আক্ৰমণ কৰে, মাৰে, তেতিয়াহ'লে মোক আহি কবি, আমি সকলোৱে গৈ তেওঁক মাৰিম, ওলোটাই আমাৰ শত্ৰুপক্ষক মাৰিম, হয়নে? তেনেকুৱা এটা চিন কেতিয়াবা আমি পাওঁ। ঠিক তেনেকুৱাকৈ নেটোৰ ঘোষণাপত্ৰত কি কোৱা হৈছে যে নেটোৰ সদস্যভুক্ত ৰাষ্ট্ৰবোৰৰ কোনোবা এটা ৰাষ্ট্ৰক যদি অন্য ৰাষ্ট্ৰই, নেটোৰ বাহিৰত অন্য ৰাষ্ট্ৰই যদি আক্ৰমণ কৰে, সামৰিক আক্ৰমণ দেই, আক্ৰমণ কৰে, তেতিয়াহ'লে নেটোই ধৰি ল'ব যে আমাৰ সকলোকে আক্ৰমণ কৰিছে, নেটোৰ সকলোকে, টিমক, গোটেই টিমটোকে আক্ৰমণ কৰিছে। 1 নম্বৰ দফা। 2 নম্বৰ কথা হৈছে, তেতিয়া কি নেটোৰ বাকী সদস্যই বহি থাকিব নেকি? আমেৰিকা যুক্তৰাষ্ট্ৰ বহি থাকিব? নিশ্চয় নাথাকে। 2 নম্বৰ কথাত আহিল কি, যে তেতিয়া যি ক্ষতিগ্ৰস্ত ৰাষ্ট্ৰ, যি ৰাষ্ট্ৰক নেকি আক্ৰমণ কৰিলে বিদেশী ৰাষ্ট্ৰই নেটোৰ সদস্যক আক্ৰমণ কৰিলে, সেই ক্ষতিগ্ৰস্ত নেটোৰ সদস্য ৰাষ্ট্ৰটোক সকলো সদস্যই বিভিন্ন প্ৰকাৰে সহায় কৰিব, ধনে জনে, অস্ত্ৰ শস্ত্ৰ, সামৰিক ক্ষেত্ৰত, অসামৰিক ক্ষেত্ৰত, চাৰিওফালৰ পৰা সহায় কৰিব। অৰ্থাৎ
এই যে যিজনে আক্ৰমণ কৰিছিল, যিটো ৰাষ্ট্ৰই আক্ৰমণ কৰিছিল, প্ৰত্যাক্ৰমণ কৰাৰ কাৰণে যিমান লাগে সহায় কৰা হ'ব, মানে প্ৰত্যাক্ৰমণ কৰা হ'ব। মানে যিটো নেটোৰ সদস্য, নেটোৰ যিটো গোট, টিম স্পিৰিট, সেইটো ধৰি ৰখাৰ কাৰণে এই গুৰুত্বপূৰ্ণ দফা দুটা ৰখা হৈছে যে কি নেটোৰ যিকোনো এজন সদস্যক যদি, এটা সদস্য ৰাষ্ট্ৰক যদি বাহিৰা ৰাষ্ট্ৰই যদি আক্ৰমণ কৰে, তেতিয়া নেটোৰ প্ৰত্যেকটো ৰাষ্ট্ৰক আক্ৰমণ কৰা বুলি ধৰি লোৱা হ'ব। আৰু লগে লগে কি কৰা হ'ব, সেই যিটো ক্ষতিগ্ৰস্ত ভিক্টিম ষ্টেট, ভিক্টিম কাণ্ট্ৰি, ক্ষতিগ্ৰস্ত ৰাষ্ট্ৰ, তেওঁক যিমান পৰা যায় তেওঁক সহায় কৰিব সবেই মিলি পেলাই। এই 5টা গুৰুত্বপূৰ্ণ প্ৰশ্ন আমি আজি আলোচনা কৰিলোঁ। তে আশা কৰিছোঁ এই 5টা প্ৰশ্নৰ কিছু তোমালোকে আভাস লাভ কৰিব পাৰিছা। আৰু বিশদভাৱে বুজিবলৈ হ'লে তোমালোকৰ যি টেক্সট বুক আছে, ৰেফাৰেন্স বুক আছে, সেইবিলাক পঢ়ি ভালকৈ বুজি ল'বলৈ চেষ্টা কৰিবা। আৰু যদি কিবা আৰু জানিবলগীয়া আছে ইয়াৰ পৰা, নাইবা অন্য বিষয়ৰ পলিটিকেল ছায়েন্সৰ অন্য চেপ্টাৰৰ পৰাই হওক, তেতিয়াহ'লে মোৰ কমেণ্টত কমেণ্ট কৰি জনাবা। মই যিমান দূৰ সম্ভৱ তোমালোকক এইখিনি ক্লিয়াৰিফিকেশ্যন দিবলৈ চেষ্টা কৰিম। ঠিক আছে, আজিলৈ সামৰিছোঁ। মোৰ ভিডিঅ' চাই থকাৰ বাবে ধন্যবাদ।